পানীত পৰি মৃত্যু এগৰাকী 65 বছৰীয়া ব্যক্তিৰ। লক্ষীপুৰত সংঘটিত হৈছে অতি মৰ্মান্তিক ঘটনা। পানীত পৰি মৃত্যুক আঁকোৱালি লয় চুলকানিপাৰাৰ 65 বছৰীয়া আব্দুল বাৰিক নামৰ ব্যক্তিজনে। লক্ষীপুৰ থানাৰ অন্তৰ্গত মানাছ ৰিজাৰ্ভত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। জানিব পৰা মতে আজি ৰাতিপুৱা আনুমানিক 8 বজাত আব্দুল বাৰিক নামৰ ব্যক্তিজনে ঘাঁহ কাটিবলৈ যোৱা অৱস্থাত ঘৰৰ পিছফালে থকা নদী সদৃশ গাৰা এখনত পৰি ভৰি পিছলি পৰি যায়। লগে লগে প্ৰবল সোঁতে উঠুৱাই লৈ যায় ব্যক্তিজনক। লগে লগে সৃষ্টি হয় হোৱা দুৱাৰ। প্ৰত্যক্ষদৰ্শীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে গোট খায় আৰু আৰক্ষী প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। প্ৰায় 2.5 ঘণ্টাজোৰা অভিযানৰ অন্তত লোকজনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বিগত কেইদিনমান ধৰি নেৰানেপেৰা বৰষুণৰ ফলত খাল বিল পুখুৰী আদি পানী জমা হৈ সৃষ্টি হৈছে বানপানীৰ। ঘটনাস্থলীত আৰক্ষী প্ৰশাসন উপস্থিত হৈ মৃত লোকজনক থানালৈ আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি চাৰিওফালে শোকৰ ছাঁ বিৰাজ কৰিছে। লক্ষীপুৰৰ পৰা ৰেজাউল কৰিমৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ।